আচ্ছা মানস ভাই কোৱা কথা এটা কোৱাচোন তোমাৰ লগৰ কোনোবাই যদি ইন এ ৰিলেশ্যনশ্বিপ দি দিয়ে তুমি তাক কি বুলি কোৱা মই চিধা মালহে খাম আৰু মানে পাৰ্টি য়েছ খকুৱা যে সেইভাগেই থাকি যাবা আৰু আচ্ছা তুমি কি কোৱা দেহা কংগ্ৰেচুলেশ্যন দিও আচ্ছা তুমিনো কি বুলি কোৱা মই চাম নহয় কিমান দিন টিকে আমাৰ যে 7-8টা মান ল'ৰা ছোৱালীও হ'ব এই নীলা ঐ তুমি যে ক্লাছ 10ত ফেইল কৰিছিলা কিয় ফেইল কৰিছিলা মই এটা চাবজেক্ট নিদিলো সেইটো কাৰণে কি কাৰণে নিদিলানো যিখনে প্ৰশ্ন আহিলে কি প্ৰশ্ন আহিলে ন কি প্ৰশ্ন মানে চা ইয়াত লিখা চা লিংগ চেঞ্জ কৰা মেলিয়ে দেখিছো লিংগ চেঞ্জ কৰা মই বোলো লাখ টকা দিলো মই চেঞ্জ নকৰো আহি দিলো দেহা কোৱা নতুন স্পৰ্টিং কিনিলো 400 টকা দি পিনে এনে কেনেকুৱা হিৰো নিচিনা লাগিছে নে মোক কয়লাক যিমানে ব্ৰাছ দি নভৰা কিয় কলাজিক কলাই হৈ থাকে এই কথাষাৰ তুমি মানে সেই মেকআপ কৰোঁতে মনত পেলাবা এনে আৰে ভাইটি তই ভিতৰলৈ সোনকালে যা গোটেই আলনা কাপোৰখিনি লুকাই দিবি যা মোৰ লগৰ কেইটামান আহিছে কেলে তোৰ লগৰখিনি কাপোৰ চোৰ নেকি নহয় সেই সিহঁতৰ নিজৰ কাপোৰবোৰ চিনি পায় সিহঁত চশমা দে